গোটেইখন ফেন দিয়ে। হাই হেল্ল' গাইজ, মই আজি গৈ আছোঁ এটা মন্দিৰলৈ, শিৱ মন্দিৰলৈ। মানে মোৰ ছোৱালীৰ চিয়াৰ নামত এখন ঠগী খুৱাইছিল, তাকে দিবলৈ গৈ আছোঁ আৰু আপোনালোককো দেখাই আছোঁ মন্দিৰটো। চাই থাকিব ভিডিঅ' একেবাৰে স্কিপ নকৰিব। তেতিয়াহ'লে চাই থাকিব। লগ পাই আছোঁ অলপ দেৰিকৈ। আমি কাপোৰ কানি পিন্ধি লওঁ, ৰেডি হৈ লওঁ, তাৰপিছত দেখাই আছোঁ। গাইজ, আমি ৰেডি হৈ গ'লোঁ মন্দিৰলৈ যাবলৈ। এইজনী মোৰ চিয়াজনী আৰু ইয়াৰ প্ৰসাদ লৈছোঁ তাতে। এতিয়া যা আছোঁ আৰু আপোনালোকে চাই থাকক। তো গাইজ, এইটো মন্দিৰ, শিৱ মন্দিৰ। মই এটা কথা কওঁ আপোনালোকক, বেয়া নাপাব। আপোনালোকে ভাবিব পাৰে যে মন্দিৰলৈ আহোঁতে ভিডিঅ' কৰিব লাগে নি, কিন্তু মই যিহেতু মন্দিৰলৈ আহিছোঁ, এইটো মন্দিৰত দেখাম বুলি ভাবিছে আছে পুখুৰীটো। যদি ভাল লাগিছে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ, এই ভৰি ধুব গৈছে। গোটেইখন ফেন দিয়ে। হাই চিয়াতে বহিয়ে আছে। উৎসুনের বেড়ায় চাকি জ্বলাই আছে। ইয়াক সেৱা কৰিলোঁ। মোৰ মনৰ কামনা যেন পূৰণ হয়। আপোনালোকেও আশীৰ্বাদ কৰিব, মোৰ ছোৱালীজনী যাতে সদায় ভালে থাকে, সুস্থ হৈ থাকে, সেয়াই আৰু। প্ৰসাদ দিব এতিয়া অমৰ খুৰাই। চিয়ামনি আইও মা, চিয়া পিছ গোটেই সোমাই দিছি। হাই গাইজ, আমি মন্দিৰৰ পৰা আহিলোঁ, এতিয়া ঘৰলৈ গৈ আছোঁ। এইজনী ভণ্টি, এইটো ভণ্টি, এইটো মোৰ নিজা ভণ্টি, তেওঁ মোৰ দাদাৰ ছোৱালী কাষৰে। আমি ঘৰলৈ গৈ আছোঁ, ঘৰত গৈ লগ পাম। হেল্ল' গাইজ, আমি মন্দিৰৰ পৰা আহিলোঁ। ইমান ৰ'দ, চাদৰখন এনেকৈ লৈছোঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, এতিয়া ঘৰত গৈ ভাত বনাব লাগিব, তাৰপিছত খাম।